দি আছে মোবাইল আজি কি তাৰিখ হ'ল? আজি 15-16 ষ্টাৰ্ট কৰিছোঁ আমি। গোটেই অসমত কৰি আছে, আমাৰ ফেন ক্লাবে কৰি আছে। আজি মই নিজে ওলাইছোঁ। চ' চিকাৰ 20 তাৰিখ ৰিলিজ, সকলো মানুহ ৰৈ আছে। কিমানটা চিত্ৰ অসম্ভৱ গোটেই অসমত যিমান হল আছে বাহিৰত অলপ দেৰিকৈ, বাহিৰত এসপ্তাহ দেৰিকৈ দিওঁ। সেইটো অসম্ভৱ অলপ বেলেগ হয়। এই ধৰণে প্ৰডাকশ্যনে কথা পাতিছে। মোৰ নিজৰ প্ৰডাকশ্যন নহয়, মই এক্টৰৰ মিউজিক ডিৰেক্টৰ। তেওঁলোকে যেনেধৰণে কথা পাতিছে, এসপ্তাহ পিছত বাহিৰত আমাৰ মেট্ৰ' যিমান আছে তাত যাব। আমেৰিকা তাৰপৰা ফোন কৰিছে, অষ্ট্ৰেলিয়া, যিমান পাৰোঁ চাওঁ। অসমীয়া চিনেমা আগবঢ়াই লৈ যাব চেষ্টা কৰিম। আজি মই আহি আছোঁ, মই নাজানো। মই মহাংগৰ পৰা লগ কৰিছোঁ। আমাৰ ফেন ক্লাবৰ লৈছোঁ যোৱাখিনি ৰাতিপুৱাৰ পৰা লাগি আছে 8টা মানৰ পৰা। যিটো চিকাৰৰ আমি ট্ৰেইলাৰ দেখিছোঁ, কিছু নতুনত্ব তাত থাকিব যেন লাগিছে আৰু যিটো কমেণ্টটো কৰিছে বহুতে, এবাৰ চিকাৰত কিছু নতুন পাম বুলি আশা পাতি। অভিয়াছলি নতুন চিনেমা, নতুন জেগা, নতুন ষ্টাইল সকলোলৈ আহিব বিচাৰে। অলপমান হ'ব আহি পোৱা নাই। Juminda, love you, Juminda.